Hello friends, welcome to my Trisna Mohon YouTube channel. Aparo সকলোকে Trisna Mohon YouTube channel পুনৰবাৰ স্বাগতম জনাইছো। আহকচোন তেনে দেৰি নকৰি আজি ব্লগটো ষ্টাৰ্ট কৰো। আজি মই আছো আপোনালোকে ভাবিছে নতুন ঘৰ ক'ত আছো। তো আজি মই আছো শিৱসাগৰ হিমলুগুৰিত আৰু মই আহিছো বাহাতৰ ঘৰলে আৰু এয়া আমাৰ টিকলি দেখাই দিছো। Hello friends. এয়া আমাৰ বাহাতৰ ছোৱালী তাই নামটো কৈ দিয়া। নমস্কাৰ মোৰ নাম শ্ৰীমতী ঝৰ্ণা কোঁৱৰ। এয়া আৰু আপোনালোকক দেখাই আছোঁ বলক তেনেহ'লে আগলৈ। হেল্ল' ফ্ৰেণ্ডছ, বহু সময়ৰ পিছত লগ পাইছোঁ, ভাবিছোঁ আপোনালোকক ঘৰৰ পৰিৱেশটো অকণমান দেখাই দিওঁ। এয়া চাওক হাঁহ এজনী টিকলি, এইটো ঘৰ পাছফালে এটা হাঁহ আৰু ফুল আছে। ধুনু ফুৰিব আহিছে। So friends, এইজনী হৈছে টিকলি, এইটো ধুনু। হাই কৈ দিয়া, হাই কৈ দিয়া। এয়া ফুল ৰুইছে এয়া আৰু এইজোপা হৈছে মানি প্লেণ্ট। আপোনালোকে সকলোৱে চিনি পায় মানি প্লেণ্ট। এজোপা মানি প্লেণ্ট সকলোৰে ঘৰত থাকেই আজিকালি আৰু মানি প্লেণ্টজোপা ভালো লাগে, থাকিলে অলপ সুন্দৰ হয় আৰু ঘৰখন শুৱনি কৰিও ৰাখে। Hey friends, সেইদিনাখনি বাহাতৰ ঘৰত ভিডিঅ'টো কণ্টিনিউ কৰিব নোৱাৰিলোঁ, মানে গা বেয়া হোৱাৰ বাবে আৰু দেখাব নোৱাৰিলোঁ। আজি আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। ফ্ৰেণ্ডসকল, এতিয়া মই যাবলৈ ওলাইছোঁ। মোৰ ওচৰৰে ভতিজাজনী তুলনি বিয়া হ'ল, ধৰে খবৰ এটা ল'বলৈ যাওঁ। আপোনালোকৰ লগতে লৈ যাম বলক তেনেহ'লে। সেই ফ্ৰেণ্ডছ, এতিয়া বিয়া ঘৰ পাই গ'লোহি। এয়া কইনা, এয়া চাহ এতিয়া খাবলৈ লৈছোঁ। খাই লওঁ, তাৰপিছত আৰু দেখাই আছোঁ। ফ্ৰেণ্ডছ, এয়া আমাৰ কইনা বহি আছে। এয়া অলপ দেখাই দিছোঁ বিয়া ঘৰৰ পৰিৱেশটো। এজনী গুটি আৰু এইফালে চাওকচোন বিৰাট ধুনীয়া পথাৰ। আৰু এয়া আমাৰ ধুনু খেলি আছে। ভাবিলোঁ বিয়া ঘৰলৈ আহিছোঁ যেতিয়া অলপ পৰিৱেশটো দেখাই দিওঁ আপোনালোকক। এয়া চাওক এজনী কইনা বহি আছে। এয়া ফ্ৰেণ্ডছ, গধূলি হৈ গ'ল, এতিয়া বিয়া ঘৰতে আছে। আৰু এজনী আমাৰ গুটি, এজনী আমাৰ ছবি আৰু এজনী দীক্ষিতা, সেইজনী প্ৰেৰণা বিয়া ঘৰলৈ আহিছে। চব এজনী কোন ক্লাছত পঢ়ি আছে কৈ দিয়ে, 5ত পঢ়ি আছে। আপোনালোকে সকলোৱে আমাৰ ভিডিঅ'বোৰ চাব আৰু যদি চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। এজনী দীক্ষিতা হাই কৈ দে, হাই কৈ দে, লাজ কৰিছে তাই মানে। ফ্ৰেণ্ডছ হাই, বিয়া ঘৰৰ পৰা এতিয়া ঘৰলৈ গৈ আছোঁ। এয়া ধুনুক আমাৰ সৰু ভণ্টিয়ে লৈছে। এয়া আৰু আপোনালোকক ভাবিলোঁ অলপ পৰিৱেশটো দেখা। এয়া চব পুখুৰী, সেয়া ধুনু মই মা আগত গ'ল, ঘৰত অলপ কামো আছে সেইকাৰণে সোনকালে যাব লাগে যে, সেইকাৰণে আগলৈ গ'ল। আমি এতিয়া গৈ আছোঁ আৰু এয়া নৱমতী গৈ আছে। পিনে এই টিকলি এইফালে চাই দে, টিকলি সেয়া চাওক অলপ পথাৰ। আমি গৈছোঁ এতিয়া, সেইজনী টিকলি গৈ আছে, এইটো ধুনু। এয়া গৈ আছোঁ, দোকানৰ ওচৰত পাইছোঁ, ঘৰ পামগৈ আৰু। সেই ফ্ৰেণ্ডছ, এতিয়া বাজিলে 9টা আৰু বিয়া ঘৰৰ পৰা আহিলোঁ অথনি। আহি মেলি অলপ ফ্ৰেছ হ'লোঁ, তাৰপিছত আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এতিয়া খাবলৈ লৈছোঁ ভাত, আৰু আজি ভাত কিহে খাওঁ আপোনালোকক দেখাই আছোঁ। চাওক ফ্ৰেণ্ডছ, মাছ ফ্ৰাই আছে এয়া, তাৰপিছত এয়া মাছৰ আলু ভাজি এয়া বাঢ়ি আছে, আৰু এয়া মাছ ফ্ৰাই কৰিছোঁ, আৰু এয়া দালি, তাৰপিছত ভাত বাঢ়িছে আৰু দেখালোঁ কি কি আছে আজি ভাতৰ লগত। এতিয়া ভাতটো খাই লওঁ, তাৰপিছত আকৌ লগ পাম। এয়া মা ভাত বাঢ়ি আছে, তেনেহ'লে ভাতটো খাই লওঁ। ভাত পানী খালোঁ, এতিয়া ভাত পানী খাই আজৰি হ'লোঁ আৰু ভাবিছোঁ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু ছাবস্ক্ৰাইব বাটনটো সম্পূৰ্ণ বিনামূলীয়া, সকলোৱে জানে। প্লিজ আপোনালোক সকলোৱে গৈ ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়া মই যেতিয়া নতুন ভিডিঅ' দিওঁ আপোনালোকে ন'টিফিকেশ্যনসমূহ যেন পাই যায়। আৰু আগলৈ ভিডিঅ' দিয়াৰ প্ৰতিশ্ৰুতি আজিলৈ বাই বাই।